আমিতো সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ শুদ্ধ পথত যুদ্ধ কৰিম ৰুদ্ধ কৰে মাত কোনে মনত বেছি চেকা হলে ধৰিব তোৰ গাত কোনে ধনত বেছি এটা চাবি লাগিব তোৰ লেঠা যে পতকা নাথাকি ব্ৰো কোৱা কোৱা এই কালি মালটো কি কৰিলা ৰে কালি মালটো মই খাই দিলো নহয় নাই অকমানো নাই অকমানো নাই কিমাননো আছিলে কোৱাৰ্টাৰ এটা বাচি আছিলে গৈ যোৱা না তুমি আনাগে এই কালি খাই যিখন হল মালিকনীয়ে গমে পালে নেকি বমিও কৰিলা তুমি খোৱা জানো আজি মালিকৰ দাদাটো খাইচোন আমাৰ লগত বলা বলা তেনে উঠি লোৱা তুমি লগতে ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপা দেখা যাব হৈ যাব ব্যৱস্থাটো কি বলা ঠিক আছে ৰবা মুখটো ধুই আহো ঐ 10টা বাজিব হ'লচোন ৱাইন শ্বপ খুলিবই নহয় এতিয়া মোৰ বাহিৰত কাম কেইটামান আছিলে পইচাটো দিয়া নহলে মিলাই মেলি লৈ আহগৈ আৰু কি আজি কি খাবা পইচা বেছি নাই আৰু ব্ৰো কিবা কম দামী মাল এটাকে লৈ আহিবা আৰু আঢ়ৈশকে লৈ আহো তেনেহলে নেকি আৰু মই এইখিনি মিলাই দিছো আৰু 10 টকা এটা লাগে নহয় আৰু 10 টকা এটা লাগে মোৰ ওচৰত নাই মানে এতিয়া এটা আছিলে কবাত ৰবা মই চাওঁ এই সৰস্বতী মা দুটা নধৰিবা আৰু একদম মাল খাবলৈ পইচা নাই আৰু আজিয়ে লাষ্ট তোমাৰ পৰা ধাৰলৈ লৈছো আৰু এই 10 টকাটো প্লিজ লৈছো আৰু দেই আৰু এইবাৰ ঘূৰাই দিয়া নাই এইবাৰ মানে ঘূৰাই দিম আৰু বেগ লগাই নিদিবা আৰু দেই সৰস্বতী মা হেল্ল' ৰুষ্টি ৱাইন শ্বপত মালটো নেপালো নহয় মানে আজি ড্ৰাই ডে বন্ধ চ' ব্লেকতে লৈ ল'ব লাগিব এতিয়া লৈ ল'ব ন দুটকামান বেছিকে ভৰিম হ'ব দিয়া ঠিক আছে তেনে অ'কে মই পাই গৈছোগৈ দাদা দাদা মাল এটা লাগিছিলে আকৌ ইমান সৰুতে মাল খাবলৈ ধৰিলি না এতিয়া দিয়ক আছে যদি নাই মাল চাল নহব যা ডাঙৰ খাবি যা এতিয়া নাই তহঁতৰ সময় নাই চাল্লা মোক মাল নিদিলে বে খবৰ এটা পালো এইখনৰতো লাইচেন্স নাই মই পুলিচক কব লাগে নেকি মালটোতো পইচা দি ল'ম ন দিব লাগে ইমান হ'ব বাৰু আজিৰ কাৰণে আৰু নেক্সট টাইম এনেকুৱা নকৰিবা ঠিক আছে আনি দিয়া দিয়া ফুল এটা কমকৈ দিলা যে পুলিচ হ'ব দিয়া মিলাই দিব আহি থাকিম আৰু নেকি ঠিক আছে আমিতো সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ শুদ্ধ পথত যুদ্ধ কৰিম ৰুদ্ধ কৰে মাত কোনে মনত বেছি চেকা হলে ধৰিব তোৰ গাত কোনে ধনত বেছি এটা চাবি লাগি